আজি আমাৰ ৰংদৈ সংৰাজী বিদ্যালয়ত আমি সকলোৱে মিলি ভোগালীৰ এয়া মেজি জ্বলাইছোঁ। সকলোৱে খুব সুন্দৰভাৱে ল'ৰা ছোৱালীসকলে সহযোগ কৰিছে। এয়া মেজি জুই জ্বলিছে। ছাত্ৰ ছাত্ৰীসকলে খুব আনন্দ উপভোগ কৰিছে। ভাল লাগিছে খুবেই। আমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোৱে মিলি এতিয়া আমি চাহৰ জুতি ল'ম। বাইদেউ চাহ যোগাৰ কৰিছে। বাইদেউ অকণমান অনুভৱটো কওক, কেনেকুৱা লাগিছে আজি? আজি বহুত ভাল লাগিছে, যিহেতু তোমালোকে প্ৰত্যেক বছৰে এনেকুৱা এটা অনুষ্ঠান পাতিয়ে আহিছা। এইবাৰো ঠিক আগৰ দৰে সেই অনুষ্ঠানটো পাতিছা আৰু এইবাৰ জুয়ে যাতে আমাৰ বিদ্যালয়লৈ আনন্দ উৎসৱ কঢ়িয়াই আনক। ইফালে গুণোৎসৱো আহি আছে আৰু এই জুয়ে যাতে আমাৰ সকলো অগ্নি দেৱতা সন্তুষ্ট হৈ যাতে দিব্য পোহৰ দান কৰে। ভাল লাগিলে। এয়া আমাৰ মানস ছাৰ, সমীৰ ছাৰ, অঞ্জন ছাৰ আছে। মানস ছাৰে দুইষাৰমান ক'ব। আমাৰ এইটো এটা পৰম্পৰা ৰাখি আহিছোঁ, পূৰ্বপৰ হৈ আহিছে। এই ভোগালীৰ মধুৰ ক্ষণত আজি উৰুকাৰ দিনা আমি মেজি জ্বলাইছোঁ। সকলোলৈকে আমি ভোগালী বিহুৰ শুভেচ্ছা থাকিলে উপভোগ কৰক, আনন্দ কৰক, উষাৰ প্ৰতি দূৰ হওক, সুস্বাস্থ্য সকলোৱে কামনা কৰিছোঁ। ধন্যবাদ। এয়া আমাৰ মেঘালী বাইদেউ এতিয়া আমাৰ এতিয়া চাহৰ জুতি হ'ব। বাইদেউ কি কি আনিছে দেখুৱাব দিয়া অকণমান।